বিদ্যুৎ দত্ত দানৱৰ সৰ্বশক্তিতে নমস্কাৰ বন্ধুবৰ্গ, স্বাগতম জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ' লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে। উপস্থিত আছোঁ বগীবিল দলঙৰ ওপৰত আৰু গম পাইছেই চাগে আজি পুনৰবাৰ ওলাই আহিছোঁ ভাওনাৰ বাবে লখিমপুৰলৈ। আজিৰ নাট আমাৰ নিসিংহমাৰীৰ লগত আছে আমাৰ সুৰজ, যদু, মাধৱ আৰু ৰূপম দা আৰু আমাৰ অংশুহঁতো আহি আছে। আজিৰ বায়ন অংশুহঁত আৰু যুৱৰাজ, ৰাজদীপ সকলো আহিছে। পাছত আছে তেহেঁতি দেখাম। ভাবিলোঁ ভিডিঅ' এটা আগবঢ়াই দিওঁ, চাব কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আহি পাই গৈছোঁ সি ভাওনাৰ ঠাই। লখিমপুৰ টাউনৰ পৰা চুতীয়াকাৰী গাঁৱৰ ফালে সোমাই আহিছোঁ। তো ৰাইজসকল, ভাওনাৰ ঠাই পাই গ'লোহি আৰু গৃহস্থৰ ঘৰলৈ আহি আছোঁ এতিয়া বৰ্তমান। আমাৰ গোটেইখিনি আহি আছোঁ গৃহস্থৰ ঘৰলৈ আৰু গাটো যথেষ্ট বেয়া। তো আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আশীৰ্বাদ কৰিব, ভাওনাভাগ ভালদৰে যাতে কৰিব পাৰোঁ আৰু সকলোখিনি যাতে ভালদৰে পাৰ হৈ যায়। তো ৰাইজ যথেষ্ট এটা জয়াল পৰিৱেশ, সুন্দৰ পৰিৱেশ। সকলো ৰাইজে নাট ভাগ আৰু মুখা কাদুৰি লৈ গৈছে ইয়াৰ পৰা। খুব সুন্দৰভাৱে সকলো কৰিছে, খুব ভাল লাগিছে। অনুষ্ঠান ভাগত আহি খুব ভাল লাগিছে ৰাইজ। তো মেকআপ আৰম্ভ হৈ গৈছে আমাৰ মহন্ত বায়ন আৰু আমাৰ ধুনীয়া কৃষ্ণদত, আমাৰ চন্দন দা। বিয়া আগত সাক্ষাৎকাৰ এটা লৈ থওঁ, কৈ দিয়ক পাছত পাওঁ বা নাপাওঁ। নাই, ভাওনাটো কৰিবই লাগিব, ভাওনাটো এৰিব নোৱাৰি ন, ভাওনা কৰিবি। সঁচাকৈ নে? এইটো মনত ৰাখি থ'ম। আমাৰ কাকু নমস্কাৰ। আজি নাবনে? তুমি নাবনে? মই বনাই আছোঁ মই বনাওঁ। কোৱা এতিয়া কিবা কৰিলোঁ তাকেহে। আজি আমি ভাওনা কৰিবলৈ আহিলোঁ লখিমপুৰ। জেগাটোৰ নাম পাহৰিলোঁ বাৰু অৱশ্যে। চুতীয়াকাৰী। আজি আমাৰ নাটক আছে নিসিংহ মুৰাৰী। তাত আমি আজি অভিনয় কৰিম দুৰ্দান্ত অসমৰ বিখ্যাত ভাৱৰীয়া হৰি হাজৰিকা দেৱহঁতৰ লগত আৰু মহাগাত আছে আমাৰ ৰাজদীপ। তাতে আমি অসুৰ চৰিত্ৰটো কৰিবলৈ অকণমান চেষ্টা কৰিম, তাকে আশীৰ্বাদ কৰিব। একো নজনা ল'ৰাটোৱে কৰিব, একো নাজানে। বেনাৰত কাৰোবাৰ লখিমপুৰ গৌৰৱ বুলি থাকে। এইফালে আমাৰ যদু, ৰূপম দা, মহন্ত। এবাৰ প্ৰথম নিজস্ব বেলেগৰ লগত দুহা লখিমপুৰত। কোৱা কি ভাল লাগিছে, অভিজ্ঞতা এটা নতুন ল'বলৈ আৰু চাই আছোঁ কি কাকলিখীয়া অভিনেতা দুৰ্দান্ত অভিনেতাসকলৰ লগত। এইফালে যুৱৰাজ গায়ন। আজি নমস্কাৰ, ভাল আছে নে সকলো? লখিমপুৰলৈ আহিলোঁ আজি ভাওনা কৰিবলৈ। বিষাই আছে আৰু দেই। ভাওনা আৰম্ভ হোৱাই নাই, ভাওনালৈ এতিয়াও বহুত সময় বাকী আছে আৰু মানুহ পূৰা ভৰ্তি দেখিছে ৰাইজ, পূৰা মানুহ হৈ গৈছে, সকলো ভাল লাগিছে। পৰিৱেশ বৰ সুন্দৰ, সকলো বৰ সুন্দৰকৈ হৈ গৈছে, ধুনীয়া। দেখাইছোঁ আপোনালোকক চব। লখিমপুৰ চুতীয়াকাৰীত আজিৰ ভাওনা আমাৰ নিসিংহ অৱতাৰ। আমাৰ সৰুৱা মানুহ, গোটেই মানুহ চাৰিওফালে আৰু এইফালে ছেটিংছৰ গাড়ী আহি পাইছে। সকলোৱে চাব বিচাৰি থকা মানুহজন জয়যুতা জনাবলৈ পাই সুখী হৈছোঁ যে আজি লখিমপুৰ নাই বহকচোন বহক। অসমৰ ৰাইজে বিচাৰি পোৱা, চুকে কোনে চাবলৈ বিচাৰি পোৱা মানুহজন আহি উপস্থিত হৈছে। আচলতে কি দত্ত ডাঙৰীয়া হেৰি আকৌ মোক বেছিকৈ ফুলাই দিয়ে, সেইটো কাৰণে ভাল লাগে। আচলতে তাতোতকৈ ভাল লাগিছে আজি মানে মোলৈ মনত পৰি মানুহটো ফোন এটা কিবা কাৰণত গ'ল। আমি মনত পেলাওঁ। সেইটোৱেতো তুমি কোৱা নি? মই কিন্তু ভিডিঅ' চাওঁ। তুমি কোৱা নি? কোৱাচোন, ফোন কৰা নি তুমি? একেলগে এটা ফ্ৰেমত ওলাই দিছোঁ আৰু কেতিয়াবা ক'বলৈ হ'ব পুলিচে বাটত ধৰিলে বিতুপন দত্তৰ লগত মই ভাওনা কৰিছোঁ, দেখা পাৰিম এই ভিডিঅ'টো। একো মানুহ চব মানুহ সমান, নিজৰ চবেই নিজৰ কৰ্তব্য কৰিছে, চবৰে মনত সকলো ডাঙৰ। গতিকে সেইটো কোনো ডাঙৰ সৰু কথা নাই, খালি মিলা মিলিকৈ থাকি যেইকেইদিন থাকোঁ জীৱনটো অতিবাহিত কৰি যাব লাগে, তাকে বিচাৰোঁ সদায়। এই সাংস্কৃতিক প্ৰশাসনত যাতে সকলোৰে মংগল হওক, সকলোৰে কাকোৱে হাঁহিছে চাগে এনেকৈ মোক ফটোৱা গৈ সঁচা কথাবোৰ ক'লে। আচলতে এই সাংস্কৃতিক দিশত থকা মানুহবিলাকৰ আচলতে মনবোৰ অলপ পবিত্ৰ, কিন্তু হ'লেও থাকে বাৰু, সেইটো মেটাৰ নহয়। কিন্তু হ'লেও আমি কিন্তু ভাল পাওঁ আৰু আমি সদায়
নিগুনি হৈ থাকিবলৈ চেষ্টা কৰোঁ যদি ভগৱানে ক'ৰবাত কিবা কৰে নাজানো কিন্তু মিলি জুলি থাকৈ হাঁহি ফূৰ্তি কৰি কিবা কিবি গুৰুজনৰ কৃষ্টি যিমানকেইদিনে কেইদিনৰ কাৰণেও মাত্ৰ দুদিনৰ কাৰণে আহিছোঁ যেতিয়া যিবিলাক কৰোঁ ভাল কাম কৰি থৈ যাব লাগে তাকে কামনা কৰি আজি ভাওনা কৰিবলৈ আহিছোঁ হৰি আজি হিৰণ্যাক্ষ আছে সকলোৱে চাব তেওঁলোকে জনাব তাকো আশীৰ্বাদ কৰিব তাৰো এখন ধুনীয়া ভাণ্ডাৰ আছে সকলোৱে নিমন্ত্ৰণ জনাইছে হৰিক গোটেইখন পাব্লিছ কৰিছে আচলতে যেতিয়া ভাবিছিলোঁ হৰিক লগ পাইছোঁ তেতিয়া হয়তো বৰ ডাঙৰ মানুহ উলিয়াইছিলোঁ কিন্তু এতিয়া এইটো বোলে উৎসৱ পেলাই গাখীৰ ওলাই লৈ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব তাক দেই চাব চাই থাকক আৰু ধন্যবাদ কান্দা আকৌ কৃষ্ণ কান্দিব লাগে ন বিদ্যমান দত্ত তিনি পাম এইয়া কাকুমণি নেওগ উজ্জয় ভাৱৰীয়া মেকআপতে চিনি পাবতো আহিছে নমস্কাৰ নমস্কাৰ দেই কেনেকুৱা লাগিছে মজা মজা আজি এই ডাঙৰ ডাঙৰ ভাৱৰীয়াসকলৰ লগত এই কৃষ্ণ দেই মঞ্চত আশীৰ্বাদ কৰিব কাকুমণিকো আশীৰ্বাদ কৰিব আৰু ভাল লাগে লখিমপুৰৰ সঁচা কথা ক'বলৈ গ'লে কাকুৰ লগত এই আজি প্ৰায় দুবছৰমানৰ পৰা চিনাকি কিন্তু এটা মানে খুব ভাল সম্পৰ্ক আৰু লখিমপুৰ আহিলেতো আৰু এতিয়া আপোনালোকে দেখেই পায় ধেমালি চুপতি কৰি গোটেইকেইটা একেলগে থাকোঁ আৰু প্ৰথম একদম সঁচা কথা ক'বলৈ গ'লে প্ৰথম অৱস্থাত ভাবিছিলোঁ যে কাকুৱে মাতিব নাই এনেকুৱা কিন্তু নহয় বহুত ভাল চবৰে সেইটো মনত সেইটো চবৰে ভাব দেই মই যেতিয়া হৰিক প্ৰথমতে দেখিছোঁ মোৰ ভাৱ সেইটো প্ৰথমতে হৈছিলে সেইটো চবৰে হয় মানুহ আমি সাধাৰণ মানুহ আৰু মোৰ এটাই মন্ত্ৰ মই ডাঙৰ চবকে কওঁ মই ভাওনা ৰাইজৰ কাৰণে কওঁ কোনো তাত কথা নাই আৰু কাকুমণিটো পাওঁ ভাল লাগে এই লখিমপুৰতো এতিয়া এহেঁতি আৰু এতিয়া মানে ককাই ভাই মানে লখিমপুৰ আহিবলৈ পালে কিবা খুব ভাল লাগে আৰু অতি সোনকালে কাকুমণিক আমাৰ লগত শিৱসাগৰত আপোনালোকে পাই আছে তো আকৌ এবাৰ মেকআপত বহোঁ আমাৰ চানু বৰ্তা কুৰ্ম বৰ্তাৰ ওচৰতে বহিছোঁ আৰু মেকআপ চেকআপ কৰি লওঁ আজি স্বাস্থ্যটো বৰ ঠিক নহয় তথাপিও দেখাম মেকআপৰ পাছত সকলোখিনি A few moments later. মেকআপ হৈ গ'ল আৰু কেনেকুৱা লাগিছে ক'ব ৰূপম দাই কৈ দিলে মেকআপ পূৰা ড্ৰেছ পিন্ধিম এতিয়া চাব কেনেকুৱা লাগিছে ক'ব দ্বিতীয় নতুন কিতাপত আমি দেখাইছোঁ ৰাজদীপে দ্বিতীয় কৰিবা আকৌ অকপতি হৃদয়ৰ কথা কৈছিলো তহঁতক বহুবাৰী কিন্তু ভীৰুতাৰ লৈ আৱৰণ দানৱৰ সৰ্বশক্তি তহঁতে বিসৰ্জন কাকুমণি কোৱা ডাইলগ কি আছিলে মোৰ মনত নাই ভাল এতিয়া লগতে মোৰটোহে কৈ আছিলোঁ সেইটোৱে কোৱা তোমাৰটোৱে কোৱা কি আছিলে ভুল চাবি ভুল দানৱৰ জয়খন সেইটো বিষাদৰ তো বন্ধুবৰ্গ ভাওনা কৰিবলৈ যাওঁ ড্ৰেছ চেছ পিন্ধি পূৰা ফিটিং হৈ গ'ল আমাৰ কাকুকো দেখাই দিছোঁ কাকু ৰেডি হৈছোঁ আমি ৰেডি হৈছোঁ দেই ড্ৰেছ চেছ কেনেকুৱা পাইছা মজা ফেণ্টাষ্টিক মানে বেলেগ বেলেগ হৰি ড্ৰেছ পিন্ধি মানে ড্ৰেছবিলাক আমেজটো সুকীয়া মজা লাগে ফ্ৰী লাগি থাকে আজি কাকু কশিপুৰ মোৰ হিৰণ্যাক্ষৰ আমাৰ পাগলটো মানে ৰাজদীপ এই মহাকাল তাৰ বহুত নম্বৰত আচলতে আৰু ওলাও কেনেকুৱা লাগিছে মজা লাগিছে মানুহ অজস্ৰ মানুহ বহুত মানুহ আছে বহুত মানুহ সোমাবলৈ জেগা নাই মানুহ
ধর্মের পাত্রে মোর রক্ষা আর পৃথিবী ক্ষত্রিয় সমাজে মানব কর্মে গর্বিত হই এটিও দানবক বলে অহংকারী স্বার্থপর অসিরতে ওই আমাই বিশ্বনগরী মহামে সম্মান অহংকারী স্বার্থপর দেবপুরন্দরী রসিসে অকুণ্ড হাবিতা মরম হরে দেখি না ভাওনা শেষ কৰিলোঁ মানে ভাগৰুৱা বিৰাট ভাগৰুৱা আৰু খুব মানে গাটো স্বাস্থ্যটো বেয়া জানেই ভিডিঅ' দিছোঁ চাব কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু গাটো বেয়া তাৰ মাজতে আৰু উদ্ধাৰ খাতিৰত গালোহি আহি লখিমপুৰত যিটো মানে যাই আছে আমাৰ আৰু এনেকৈ ভিডিঅ'টো সামৰণি মাৰিম আৰু সোনকালে শিৱসাগৰ ৰাতিও উভতি যাব লাগিব অকণমান আহি গাড়ীত পৰি দিওঁ দেই নমস্কাৰ মানে কালি ভিডিঅ'টো শেষ কৰা নহ'লে কাৰণ ভাওনাৰ শেষত যথেষ্ট গাটো বেয়া লাগিলে খুব মানে চৰ্দি এতিয়াও লাগি আছে কাপোৰ নাক মহে আছোঁ মানে পূৰা গাটো বেয়া আৰু আহি প্ৰায় ৰাতি গাড়ী চাড়ী চলাই যথেষ্ট ৰখি মেলি আহি 8:30 9টামান বজাত ঘৰ পালোহি আহি পিনি শুই দিলোঁ আৰু এতিয়া 1টামান বাজিলে আৰু এতিয়া উঠিছোঁ আৰু উঠি পিনি ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ ইমানতে খুব ভাগৰুৱা আৰু খালি এটাই ভাল লাগিছে কালি কাকুৰ লগত কাকু মই হিৰণ্যাক্ষ ৰাজদীপ মহাকাল ইমান ধুনীয়া লাগিলে পেয়াৰটো কৰি মানে খুব ভাল লাগিলে আৰু ৰাইজে যিটো মৰম দিলে চুতীয়াকাৰীবাসী ৰাইজৰ মানে ইমান উৎসাহ দেখি পিনি বৰ ভাল লাগিল আৰু বহুত মানুহ নামঘৰত অসংখ্য মানুহ খুব ভাল লাগিল তাৰ কাৰণে তো বহুত ধন্যবাদ লখিমপুৰবাসী ৰাইজকো বহুত ধন্যবাদ আৰু ৰন্তুদাক বিশেষভাৱে ধন্যবাদ ভাওনাখন আমাক আমন্ত্ৰণ জনালে কৰিলোগৈ আৰু ৰাইজে যথেষ্ট ভাল পালে তো এনেদৰে সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ তো ভাল পালে লাইক এটা কৰিব কমেণ্ট এটা কৰিব শ্বেয়াৰ এটা কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই বাই জয় গুৰু শংকৰ জয় অসম